মৰ্ণিং গাইজ বৰ্তমান এতিয়া 4টা বাজিছে আৰু মই যাব ওলাইছোঁ শ্বিলং। তো গাড়ী ৰখি আছে, হাৱেকলৈকে ওলাই যাই আছোঁ। তো বলক আগে হাৱেকলৈকে যাই থাকোঁ। গাড়ী আৰু ইয়াতে যাব আমাৰ UPVC। আমি মানে শ্বিলঙত যাই আছোঁ, UPVC কাম কৰিব যাই আছোঁ। তো UPVC গাড়ী পালোঁ, গাড়ীত যাই আপোনালোকক আধা ৰাস্তাত গৈ আছোঁ। বৰ্তমান আছোঁ মেঘালয়ত আৰু শ্বিলঙলৈকে মোটামুটি 60-50 কিলোমিটাৰমান আছে। তো যাই আছোঁ, ঠাণ্ডাতে কম্বল চম্বল ধৰি লৈছে। তো জাগা আছোঁ, কি ধুনীয়া জেগা। এই চেলফিটো দেখা দিলোঁ অলপ মানে তোমারে ছবিতে আবির খানো প্রাণতে তুমি অঙ্কিত দুচকুত তোমাক আঁকো উশাহৰে গহন তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অঙ্কিত দুচকুত তোমাক আঁকো এতিয়া যে তুমি এক সাইডে নদী আপোনালোকে চাই লওক। নাই অলপ আছে, যাই আছোঁ কিতাপৰ পৰা আৰু যাম বুলি যোৱাই আপোনালোকে চাই থাকক। চাই লওক কি ভিউ, মজা গাইজ। চাই লওক ভিউ, এই তলত দেখি দেখাই দিছো ৱাটাৰফল নদী আৰু চাই লওক এই পাহাৰ, এই তলত নদী। So welcome to Shillong. So guys, finally Shillong, welcome. May galo Shillong bye galo. Gasay jago. So Shillong সোমাই আহিলো।
এইটো সৰু ৰাস্তা আৰু এইটো হৈছে কুঁৱা কুঁৱাটোৰ কাষত যাবা ভয় লাগে তথাপিও দূৰৰ পৰা দেখা পাইছোঁ পাহাৰৰ মাজত কুঁৱা আৰু এইভাগে পিছপিনে আছে নদী এই ইয়াতো নদী তো চাই লওক তো এতিয়া আছোঁ বৰ্তমান এটা বিল্ডিঙৰ ওপৰত মানে কিয় আছোঁ ইউটিউবিচি মানে খিৰিকীবিলাক ফিটিং কৰি আছোঁ তো চাই থাকিব দেখাম সকলোখিনি দেখাম আপোনালোকক ক'ত কেনেকৈ কি ফিটিং কৰিলোঁ আৰু ইয়াৰ পিছৰ বেকগ্ৰাউণ্ডটো আপোনালোকক একবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ তো গাইজ মানে কাম গোটাই ক্লিয়াৰ হৈ গ'ল তো দেখাই আছোঁ এয়া মই আছোঁ ছাদৰ ওপৰত একদম ওপৰত এয়া জোৱাইৰ এটা সৰু ভিউ তো চাই লওক অকল পাহাৰে পাহাৰ সকলোৱে পাহাৰে শ্বিলংটো বহুত ধুনীয়া শ্বিলঙৰ নিচিনা একেই পৰিৱেশ মোটামুটি এয়া তো মানে সোমাই দিয়ে ভাল লাগে বিলাক ফিটিং কৰা হৈ গ'ল লক লগাব আছে কেৱল অলপ তলত যাওঁ থাৰ্ড ফ্ল'ৰত কাম হৈ আছে তলত যায় কামখিনি কেনেকৈ কৰোঁ অলপ দেখা নাই নেকি মানে সোমাই দিয়ে পাল্লাবিলাক এখন এইবিলাক ফিটিং কৰা হৈ গ'ল লক লগাব আছে কেৱল একবাৰ গোটাইখিনি দেখা দিছোঁ এয়া বাহিৰৰ পৰা চাই লওক তো 3 জেগাত কাম কৰিলোঁ এইটো লাষ্ট আৰু লাষ্টটো দেখালোঁ বাকী 2 জেগাত কাম কৰানো কিমান দেখাই থাকিম সেইকাৰণে এটা জেগাতে দেখালোঁ তো হৈ গ'ল ফিনিচিং ক্লিয়াৰ হৈ গ'ল তো গাইজ মানে কাম চাম চেছ কৰি এতিয়া ঘৰত যাই আছোঁ ঘৰত মানে গুৱাহাটী যাই আছোঁ তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ